বিদ্যালয়ৰ কৰ্মকৰ্তাসকল, মোৰ শ্ৰদ্ধাৰ এই বিদ্যালয়ৰ শিক্ষাগুৰুসকল আৰু মোৰ শ্ৰদ্ধাৰ এই অঞ্চলৰ এই বিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰীৰ অভিভাৱক অভিভাৱিকাসকল, মই চমুকৈ 2 এষাৰ বা 4 এষাৰ কথা কৈয়ে মোৰ বক্তব্য সামৰণি মাৰি ইয়াতে বক্তৃতা দিয়াৰ সময় নহয়। যিয়ে নহওক, মোক আপোনালোকে আটাইয়ে চিনি পায়। মই আজি 30-32 বছৰ ধৰি, এতিয়া বৰ্তমান 32 বছৰ ধৰি মই উত্তৰ কামৰূপ আঞ্চলিক হাইস্কুলৰ বিদ্যালয়ৰ প্ৰধান হিচাপে কাম কৰি আছোঁ। আৰু ইয়াতে মই সন্মুখৰ পিনে চালেই মোৰ ছাত্ৰবিলাকক মই দেখা পাওঁ। মই যদি ইপিনে চাওঁ ৰিংকু আলীক দেখা পাওঁ, ইফালে চালে মই ইন্দ্ৰামূলক দেখা পাওঁ, ইফালে দেখা পালে মই মইনুদ্দিনক দেখা পাওঁ। এইবিলাক মোৰ ছাত্ৰ আৰু মাকবিলাককো মই দেখা পাওঁ। যি নহওক, আজিৰ এই অনুষ্ঠানত মই উপস্থিত হ'বলৈ পাই মই নিজকে ধন্য মানিছোঁ। মই এটা কথাই বুজি পাওঁ, আমাৰ পৰিয়ালখন শিক্ষিত পৰিয়াল। মোৰ নিজৰ পৰিয়ালৰ কথা কৈছোঁ। আমাৰ ভাই ভনীবিলাক শিক্ষিত মানুহ। মোক মোৰ পিতাই কৈছিল যে বাচ্চা বিদ্যা হ'লে বুদ্ধি হ'ব, আৰু বুদ্ধি হ'লে কিবা নহয় কিবা এটা কৰি খাব পাৰিবি এই পৃথিৱীৰ বুকত। এতিয়া মই এইটো কথাই ক'বলৈ গৈছোঁ, আমাৰ এই কণ কণ ল'ৰা ছোৱালীবিলাক এটা ধৰক প্লেয়িং ইজ এ পাৰ্ট অফ এডুকেশ্যন বুলি কৈছে। এই যে খেলা ধূলাৰ মাজতে ল'ৰা ছোৱালীবিলাকক আগবঢ়াই লৈ যাব পাৰি, ই এটা শিক্ষাৰ অংগ। আপোনালোকে ল'ৰা ছোৱালীবিলাকক কেৱল পঢ়ৰ বুলি কৈ থাকিব নালাগে। যোনে যি ভাল পায়, যেনেকুৱা হিচাপৰ ভাল পায় তাতে মন দিব লাগে। মই গাৰ্জেনসকলক কৈছোঁ, সেইদিনাখনে মোৰ অভিভাৱক মিটিং দিছিলোঁ, তাত প্ৰায় 150 গাৰ্জেন উপস্থিত হৈছিল। আৰু মই এই ল'ৰা ছোৱালীবিলাকেই তাত পঢ়ি আছে। মই গাৰ্জেনখিনিক কৈছিলোঁ, আমাৰ ল'ৰা ছোৱালীবিলাকৰ এতিয়া এই কণ কণ ল'ৰা ছোৱালীবিলাকৰ তাত হোৱা নাই। আমাৰ ল'ৰা ছোৱালীবিলাকৰ বেগত কি লৈ যায়? আমি সেইদিনা হঠাৎ চেক কৰাওঁতে আমি দেখা পালোঁ, কিছুমান ল'ৰা ছোৱালী সৰু চুৰি এখন লৈ যায়, কিছুমান ল'ৰা ছোৱালীয়ে এখন বিলেট লৈ যায়, কিছুমান ল'ৰা ছোৱালীয়ে মোবাইলটো লৈ যায়। মই এটা কথাই ক'ব বিচাৰিছোঁ, আমি শিক্ষানুষ্ঠানত কাম কৰা মানুহ, আমি শিক্ষকতা কৰোঁ। মই প্ৰাণতকৈ বেছি ভাল পাওঁ এই অঞ্চলৰ ল'ৰা ছোৱালী। মই বেছি ভাল পাওঁ কাৰণেই ল'ৰা ছোৱালীখিনিও আগবাঢ়ি গুচি যাই আছে। আমাৰ বিদ্যালয়ত ষ্টাৰ কৰিছে, আমাৰ বিদ্যালয়ত ফাৰ্ষ্ট ডিভিজনো পাইছে, এইবাৰ আনকি ডিষ্টিংশ্যন পোৱাৰ সম্ভাৱনা আছে। বহুত ভাল ল'ৰা ছোৱালী আছে। মই পিতৃ মাতৃখিনিক কওঁ, এই কণ কণ ল'ৰা ছোৱালীখিনি আমাৰ সম্পদ। আমাৰ ল'ৰা ছোৱালীবিলাক আমাৰ এৰিয়াৰ ল'ৰা ছোৱালীতকৈ বহুত কষ্টকৰ। মই অল অসম ভিত্তিত ট্ৰেইনিঙত গৈছিলোঁ 3 দিন। আমাৰ মাইনৰিটি এৰিয়াৰ ল'ৰা ছোৱালীবিলাকক কৈছিল যে নেচাৰেল, আমাৰ ল'ৰা বা ছোৱালীটোক যদি আমি সাঁতুৰিবলৈ কওঁ পটাককৈ সাঁতুৰিব পাৰে। আমাৰ ল'ৰা ছোৱালীখিনিক যদি গাছত উঠাৰ কথা কওঁ তেতিয়া পটাককৈ গাছত উঠিব পাৰে। আমাৰ কষ্টকৰ। আৰু আজি মাইনৰিটি ল'ৰা ছোৱালীবিলাক বহুত দিশত আগবাঢ়ি গুচি গৈছে। ভাল গায়কেই হওক, ভাল ডেন্সাৰেই হওক, ভাল বক্সিঙেই হওক, ভাল খেলুৱৈয়েই হওক, ভাল নৃত্য কৰিব পৰাই হওক, যিকোনো কাম এটাত এক্সপাৰ্ট হ'ব লাগে। মই পিতৃ মাতৃখিনিক অনুৰোধ কৰিছোঁ, আপোনালোকে ল'ৰা ছোৱালীখিনি ঘৰতে বহি নাৰাখিব। আগতে মই যেতিয়া আহিছিলোঁ 91ত, তেতিয়া এই অঞ্চলৰ ল'ৰা ছোৱালী অসমীয়া ক'ব নোৱাৰে। আজি প্ৰত্যেকটা ল'ৰা ছোৱালীক মই দেখা পাইছোঁ অসমীয়াত নৃত্য কৰি আছে, অসমীয়াত ডেন্স দি আছে। কিমান ভাল লগা কথা, কি সুন্দৰ অসমীয়াত নৃত্য কৰিছে। প্ৰথম আৰম্ভণি গীতটোৱে অসমীয়াত কৰিছে। আজি এনেকুৱা এটা ল'ৰা ছোৱালী নাই যিয়ে অসমীয়া ক'ব নোৱাৰা নাই। গতিকে বৰ ভাল লগা কথা। মোৰ শুভেচ্ছা থাকিল, আটাইখিনি ল'ৰা ছোৱালী আগুৱাই যাওক, আটাইখিনি ল'ৰা ছোৱালী এই বিদ্যালয়খন পোহৰৰ পিনে আগবাঢ়ি যাওক, এই বিদ্যালয়খনৰ পৰা সুনাম কৰি বহুত ল'ৰা ছোৱালী ওলাই যাওক।
আৰু পিতৃ মাতৃখিনিয়ে ল'ৰা ছোৱালীক গুৰুত্ব দিয়ক আৰু আমি ভাল মানুহ হিচাপে চিনাকি দিয়াৰ কাৰণে আমি যাতে এই অঞ্চলৰ সুনাম বঢ়াইছোঁ। দুটা এতিয়া আপোনালোকে চাওক, ৰাহুল আমিন আজি ডক্টৰ হৈছে। আমাৰ চাহজাহানৰ ল'ৰাকেইটা ডক্টৰ হৈছে, তাৰ ভনীয়েকৰ ছোৱালীও ডক্টৰত চিট পাইছে। কিমান ভাল লগা কথা। আমাৰ এই অঞ্চলতে আজি ডক্টৰ কিমান বছৰ হোৱা নাছিল, আজি 50 বছৰ 60 বছৰতে ডক্টৰ নাই, আজিৰ দিনত কিন্তু ডক্টৰ ওলাইছে। গতিকে নিশ্চয় ইয়াত ভাল মানুহ তৈয়াৰ হ'ব, নিশ্চয় ইয়াত ভাল মানুহ গঢ়ি উঠিব। কেৱল আপোনালোকে ল'ৰা ছোৱালীক কেৱল এটা কামতে জোৰ নিদিব, সকলো দিশতে আগবাঢ়ি যোৱাৰ কাৰণে চেষ্টা কৰিব। মই আটাইকে শুভেচ্ছা দেখিলোঁ। এই ল'ৰা ছোৱালী যাতে আন্ধাৰৰ পৰা পোহৰলৈ যাব পাৰে, এই ল'ৰা ছোৱালীখিনি যাতে অসত্যৰ পৰা সত্যলৈ যাব পাৰে, এই বিদ্যালয়খন যেন সদায় জীয়াই থাকে আৰু সকলোকে যাতে ভালে কুশলে ৰাখে, সকলোৰে ওচৰত প্ৰাৰ্থনা কৰি মই চমু বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ।